ভাল ইউপিপিএল দলৰ ইয়াৰ আগতে কিন্তু ইয়াৰ আগৰ বছৰবিলাকত ইউপিপিএলে কেতিয়াও এই দলটো এই সমষ্টিটো উদ্ধাৰ কৰিব সক্ষম হোৱা নাছিলে কিন্তু এইবেলি আমি আশা কৰিব পাৰোঁ যে এইবেলি এই সমষ্টিটো ইউপিপিএলৰ দখললৈ যে যাব এইটো নিশ্চিত হৈ পৰিছে এইটো বক্তব্য হ'ব পাৰে কাৰণ বিৰোধী দলটো বিৰোধী কথা ক'বই কিন্তু প্ৰেক্টিকেলটো কি তেওঁ প্ৰেক্টিকেলি যিখিনি কৰি আছে তেওঁ কৈ আছে সেই কথাখিনি কৰি আছে কাৰণ তেওঁ যিটো কৰিছে সঁচাকৈ আমাৰ তামোলপুৰবাসীৰ কাৰণেতো আমি যথেষ্ট মানে উৎফুল্লিত যে আজি আমি তামোলপুৰবাসীয়ে জিলা পাবলৈ সক্ষম হৈছোঁ ইয়াতকৈ ডাঙৰ কাম আমাক কি লাগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তামোলপুৰবাসী হিচাপে আমি গৌৰৱান্বিত যে আমি আজি তামোলপুৰ এখন জিলা পাবলৈ সক্ষম হৈছোঁ যিখন জিলা পাবৰ কাৰণে আমাৰ বহু পুৰোধা ব্যক্তিসকলে বহু দিনৰ পৰাই হয়তো সংগ্ৰাম কৰিছিলে বিভিন্ন মিডিয়াৰ যোগে হওক ৰাজনৈতিকভাৱে হওক সাংগঠনিকভাৱে হওক কিন্তু কোনোৱে ফলপ্ৰসূ কৰিব পৰা নাই কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সবল নেতৃত্বত তামোলপুৰ জিলা যিহেতু গঠন হৈ গ'ল এতিয়া আমাৰ উন্নয়ন অৱশ্যম্ভাৱী আমাৰ উন্নয়ন হ'বই আমাৰ ইয়ালৈকে সকলোবিলাক আহিল ডিচি অফিচকে আদি কৰি ডেভেলপমেণ্টেল অফিচকে আদি কৰি প্ৰশাসনৰ যিমানবোৰ অফিচ আদালত গোটেইবিলাক ইতিমধ্যে ইষ্টাব্লিছ হ'ল গতিকে ইয়াত আৰু কি বাকী আছে গোটেই উন্নয়নটো আমাৰ তামোলপুৰলৈকে আহিছে বা বিটিআৰ বিভিন্ন প্ৰান্তত আজি মেডিকেল কলেজকে আদি কৰি ইঞ্জিনিয়াৰিং কলেজ আৰু স্কুল কলেজকে আদি কৰি সকলোবিলাক যিটো আন্তঃগাঁথনিৰ কামবিলাক ত্বৰান্বিত গতিত কাম চলি আছে আজি 5 বছৰত সম্ভৱ নহয় 5 বছৰত গোটেইবোৰ সমস্যা সমাধান কৰা সম্ভৱ নহয় কিন্তু 5 বছৰৰ ভিতৰত যিখিনি কাম প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো অহৰহ যিটো কাম কৰাৰ যিটো তেওঁৰ ইচ্ছা তেওঁৰ যিটো দিন ৰাতি ৰাইজৰ হৈ কাম কৰিব পৰা যিটো দক্ষতা সেই দক্ষতা আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু আশা কৰোঁ যে সঁচা সঁচিকে প্ৰমোদ বড়ো এজন সঁচা নেতা সঁচা অৰ্থত তেওঁ এজন প্ৰকৃত ৰাইজৰ নেতা আৰু সেই ৰাইজৰ নেতাজনক পুনৰবাৰ অধিষ্ঠিত ৰাইজে যে কৰিব এইটো ধ্ৰুৱ সত্য